হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চোক আজি অলগেদি পাব অলগে ভিডিঅ'বলৈ গৈ আছে, কিয়নো আজি মই মাষ্টৰ হৈছিলোঁ। আমাৰ ওচৰৰ মানুহ এগৰাকীক স্কুটি শিকাইছিলোঁ আৰু স্কুটি তেওঁ পাৰিলেগৈ। কিন্তু এনেকুৱা মানুহ চিকনা মানুহ পইচাতকৈ যিহেতু চেপেটা বুলি আমাৰ অসমীয়া ভাষাত এটা ডাইলগ আছে। তেওঁ মোক আজি কিবা এটা খুৱাম বুলি বহুত দিনৰ মূৰত ভাবিছিলে, আৰু এতিয়া আমি গৈছোঁ কিবা এটা খুৱাম আৰু খুৱাম বুলি আহিছে। আৰু এইগৰাকী তেওঁ ছোৱালীগৰাকী, আৰু যি কি নহওক কিনো খুৱাই বৰ বেলেগ চিকতা মানুহ। আজিৰ পৰা প্ৰায় এমাহমানৰ আগতে মই স্কুটিখন ভালকৈ তেওঁক শিকাই দিলোঁ, কিন্তু আজিলৈকে একো এটা মোক খুওৱা নাই। আমি পইচা দুখীয়া হ'ব পাৰোঁ, কিন্তু মনৰ দুখীয়া নহয়। এইটো সেয়ে দিয়কচোন। আৰু এতিয়া মোক কৈছে কি ভাবি, এতিয়া আহি গ'ল চাহ পকৰি নহয় পিঁয়াজী। আৰু দোকানীজনক সুধিছোঁ যে আমুকটো দিয়ক, কিন্তু কি কৰিব, উপায় নাই, দোকানত নাই বোলে। আৰু সেইকাৰণে এইটো খাই ঘৰমুৱা হ'লোঁ। আৰু যি কি নহওক আজি নেক্সট ডে। আজি মোৰ লগৰ এটা আজি যাব, সি ৰুমলৈ যাব। সি এটা কোম্পানীত আছে, আৰু আগতে সিয়ে মই একেলগে স্কুল যাওঁ, আৰু একেলগে সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ। আৰু তাৰ কাম হ'ল এইটো চাউলৰ বেগটো লৈ যাব সি ৰুমলৈ। আৰু মোক ক'লে যে তই অলপ মোক আগবঢ়াই থৈ আহ, যিহেতু বন্ধুনো কাক কয়। আৰু সেইকাৰণে আহিলোঁ তাহাঁতৰ ঘৰলৈ বেগটো তাক অকণমান আগবঢ়াই থৈ আহিমগৈ বুলি। আৰু আপোনালোকে চাই থাকক আজি ভিডিঅ'টো। আৰু বতৰটো ইমান ভাল নহয়, যিহেতু এতিয়া বাৰিষা বতৰ লাহে লাহে আহি আছে। কেতিয়া বৰষুণ দিয়ে, কেতিয়া ৰ'দ দিয়ে, একো ধৰিব পৰা নাযায়। সেইকাৰণে মাতটো মোৰ অলপ কিবা কিবি হৈ আছে, বহুত দিনৰ পৰা অলপ জ্বৰ নিচিনা লাগি আছে। আৰু এটা মেইন কথা আপোনালোকৰ আগত ক'বলৈ আছে। মই যিখন বাইকেৰে আপোনালোকৰ আগত বিভিন্ন ঠাই ভ্ৰমণ কৰিছোঁ, কিন্তু এইখন বাইকৰ যোগেদি মই আপোনাৰ কৰা নাই, ভিডিঅ' বনোৱা নাই। এইটো চাগে এই বাইকখনৰ ওপৰত এইটো ভিডিঅ'। এই বাইকখন চাগে আৰু মোৰ ভিডিঅ' দেখা নাপাব, 2-3 মাহমান দেখা পাব, তাৰপৰা দেখা নাপাব। ইয়াৰ মূল কাৰণটো মই উদ্দেশ্য ব্যাখ্যা ইয়াত কৈ দিছোঁ। কাৰণ বাইকখনৰ ইনষ্টলমেণ্ট আছিলে, এখনৰ নিকেট দাম 1,12,000, কিন্তু ইনষ্টলমেণ্টত আপোনাৰ বহুত পৰেগৈ। সেইকাৰণে ইনষ্টলমেণ্টটো মাৰিব নোৱাৰোঁ বুলি মই চাৰিণ্ডাৰ কৰা নাই বাৰু, সৰিয়ে নাই কৰা। 2500 আমাৰ কোনো চৰকাৰী চাকৰি নাই। আগতে সঁচা কথা ক'বলৈ গ'লে আগতে হাজিৰা কৰিছিলোঁ, কিন্তু এতিয়া গা যিহে দুৰ্বল হ'ল, সেইকাৰণে হাজিৰা কৰিবলৈ মন নকৰোঁ। আৰু যি কি নহওক যেনে তেনে কিবা কিবি কৰি ঘৰ চলাই আছোঁ। আৰু এতিয়া মই গাটো ভাল নহয়, সেইটো কাৰণে বেজি ল'বলৈ আহিলোঁ। ৰাতিপুৱা ডক্টৰৰ ঘৰৰ পৰাই গৈ আছোঁ ওচৰৰ দাদা এজনৰ লগত। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।